কি আইসা আৰু মানে হা ক্লিক কৰিলি তাৰমানে ভিডিঅ'টোত দে আইসা যদি আজি আৰম্ভ কৰোঁ দে পিছে बहुत तेज हो रहा है बहुत तेज हो रहा है আজি কি কয় সেইটো ফাৰ্ষ্ট ব্লগটো গেল আমাৰ ফ্লপ হৈ গ'ল এটাও ভিউ চিউ নাই সেইটোত আজি ছেকেণ্ড ভিডিঅ'টো বনাব আহিছোঁ চলো ভাই আৰম্ভ কৰোঁ পিছে আজি ছেকেণ্ড ভিডিঅ' কি কয় সেইটো মোৰ ছেকেণ্ড ব্লগ মই ছেকেণ্ড ব্লগ বনাওঁ আজি দে আৰম্ভ কৰোঁ পিছে আহক कुछ भी বাকী আপোনালোকে ভালে আছে চাগে আৰু অকণমান ছাপোৰ্ট কৰিব আমিতো আৰু মোৰতো ইমান ডিম্পুৰ নিচিনা মই ঘূৰি ভাল পাওঁ বাৰু কিন্তু মোৰ ইমান ডিম্পুৰ নিচিনা ইমান ট্ৰেভেল কৰা তাৰমানে দূৰ দূৰ যোৱা বাজেটটো মোৰ নাই অকণমান গৰীব ঘৰৰ মানুহ না ক'ব লাগিব আৰু সেনেকৈ সেইকাৰণে ইমান বাজেট নাইতো এতিয়া হ'ব লাহে ধীৰে আৰু আপোনালোকে সহায় কৰিলে আৰু সেই বাজেটকেইটাতকৈ ডাবল বাজেট হৈ যাব এতিয়া খেতি পথাৰৰ ফালে আহিছিলোঁ অলপ তাকে দেখাই দিওঁ বুলি ভাবিলোঁ আপোনালোককো এই মাজে মাজে হিন্দী আহি যায় মানে বেছিভাগ মই হিন্দীত বনাই থাকোঁ নহয় ভিডিঅ' সেইকাৰণে মানে কমন হিচাপে কমন মাতৃভাষা হিচাপে হিন্দীটো আহি যায় মোৰ কেতিয়াবা কেতিয়াবা দে বাৰু চলি যাব চব আপোনালোকে সেইটো চেনেলো মই লিংকটো বাৰু জল্দি দি দিম ইমান জল্দি নিদিওঁ কাৰণ কথা আছে বহুত আৰু এতিয়া কি চাব আপোনালোকে আৰম্ভ কৰিছোঁহে ভিডিঅ'টো ইফালে আন্ধাৰ হৈ যায় মোৰ কেমেৰাটো আজি ভিডিঅ'টো অলপমান লম্বা কৰিব পাৰে হা মোৰহে এম বি যাব আৰু আপোনালোকৰ নাযায় নহয় এই আন্ধাৰ হ'লে চাচোন মোৰ কেমেৰাটো এই কেমেৰা এটাই কিনিব লগা হৈছে মই এই বালৰ মোবাইলডাল লৈ আহিছোঁ মই অৱস্থা এই চাওঁ এইফালে ষ্ট'ৰেজ বোলে ভৰ্তি হৈছে আলবাল খোৱা আহি থাকে ঐ মই এতিয়া য'ত আছোঁ নহয় একদম পথাৰৰ এইফালে পথাৰৰ এই সৰু সৰু ৰাস্তা থাকে নহয় সেই ৰাস্তাত আছোঁ মই এতিয়া অলপমান ডাঙৰ জাম গছ চাওঁ ইয়াতে পুল আছে এটা এই পুলতে বহি পেলাই ভিডিঅ' চিডিঅ' বনাই থাকোঁ আৰু মই এই 2 দিন আৰু এনেকৈ ঘূৰি ফুৰি আছোঁ আৰু ভিডিঅ' আৰু এটা কথা ইয়াতে বেলেগ জেগাত নেটৱৰ্ক নাপায় এই পুলটোতে এইখিনিতে যে নেটৱৰ্কটো অকণমান ভালকৈ পায় ভিডিঅ'টো বনাব লাগিলেও মই সেইকাৰণে এইখিনিতে আহোঁ ভিডিঅ' আপলোড দিব লগা টাইমতো মই এইখিনিতে আহিব লগা হয় গাঁৱত যিমান যি গ'লেও খেতি পথাৰবিলাক চাই তামাম মজা লাগে কাৰণ এইগিলাখানৰ টাউনত ক'ত দেখা পাওঁ আমি সেইকাৰণে আমাৰ কাৰণে অলপ মানে ভাল আৰু বস্তুবিলাক দেখা পালে এইবিলাক তাৰপিছত এতিয়া ধান কটাৰ সময় হৈছে না ধান কটাৰ আগে আগে এতিয়া আৰু একমাহ পিছত ধান কাটবই মানে এইখিনি সমস্যা এই খেতি পথাৰবিলাক চাই একদম মজা লাগে আৰু আকৌ এইবিলাক ধান খেতিবিলাক কটাৰ পিছতে তাৰ একমাহ পিছতে আকৌ বেহাৰ পেলাব বেহাৰ পেলাই আকৌ সেইবিলাকত লাগব এই আৰু গাঁৱত সেইবিলাকে আৰু এটা এৰি এটা কাম চাওকচোন একবাৰ কি মজা লগা হৈছে যিবিলাক মানুহৰ এই গাঁৱৰ নহয় টাউনৰ সেইবিলাকে চাই কিন্তু মজা পাব দেই ভিডিঅ' ভাইৰেল হৈ গ'লে মোৰ চাচোন চব ধান খেতি দি ভৰ্তি হৈ আছে আৰু এই ওচৰত যিগিলা ধান আছে চাওকচোন চব ধানগিলা বাগৰি গৈছে এইগিলা ধান চব নষ্ট হৈ গ'ল আৰু চব বেয়া হৈ যাব এইগিলা ধান গাঁৱৰ ফালে আহিছোঁ কি কৰিবি আৰু এনেই বহি আছোঁ আৰু ইয়াতে ৰাস্তাৰ মূৰত কোনো এটা মানুহ নাই আজি তাতে আৰু মঙলবাৰ চব স্কুলত গেছি চলিগিলাখান মই আৰু একলা একলা দেই হাঁহকেইটা চাই থাকোঁতে গেছি বোলে কি চাবি আৰু সিফালে লগত এটা লেংকুৰি লৈ আহিছোঁ ছাগলী এটা এই ৰাতিপুৱাৰ বেবে আছে কাম মন নাই আৰু ঘাঁহ চাহ খাব মনত নাই খালি ৰাতিপুৱাৰ বেবে আছে চবৰে কাম ইমান বেয়া বস্তু খঙে উঠি আহে আৰু এই দেখা 9টা বাজিছে মাত্ৰ এনেকুৱা কানিয়া লাগছে কালি মানে যাওঁৱে আৰু ঘৰত নোৱাৰাতে থাকবা মোৰ দ্বাৰা নহ'ব আৰু ইফালে ৱাইফৰ খবৰ পোৱা নাই কি বা কৰি আছে পাগলা হৈ যাম মই ইয়াতে থাকিব লাগিলে আপোনালোকৰে ভাল হৈছে কাম কৰি আছা খাই আছা দে এনজয় কৰ আৰু গাঁৱত এটা কথা ভাল লাগে বাকী যি হ'লেও ইমান শান্ত পৰিৱেশ নহয় আমাৰ টাউনত একদম বেলেগ মই অকণমান টাইম চুপ হৈ যাওঁ কিবা বেলেগ আৱাজ শুনিব চাবিছোঁ কিবা বেলেগ আৱাজ শুনা পায় নেকি চাবচোন খালি চৰাইবিলাকৰ মাত শুনা পাইছে না চৰাইবিলাকৰ মাত শুনা পাইছিল না খালি চৰাইবিলাকৰে মাত বেলেগ আৰু এইবিলাক গাড়ী চাড়ী এইবিলাক হাল্লা টাউনৰ নিচিনা নাই সেইকাৰণে ভাল লাগে আৰু অলপ